হাই গাইজ, প্ৰথমে মোৰ নিজৰ পৰিচিত দি লৈছোঁ। মোৰ নাম মিলন ৰাভা আৰু মই এতিয়া কল বাগান দেখাম বুলি ভাবিছোঁ আৰু যদি ভাল চাই থাকোঁ। আমাৰ নেউন্দাক কিছুমান আমি বাগানৰ বিষয়ে সুধিম। নেউন্দা, 1 বিঘা মাটিত কিমান মান মিনিমাম পুলি লগোৱা হয়? আপোনাৰ 1 বিঘা মাটিত মিনিমাম 200 পৰা 250 ভিতৰত পুলি লগাব পাৰি। বিঘা প্ৰতি 1 বিঘা প্ৰতি। তো পুলিখিনি কেইবাৰমান সাৰ দিয়া হয়? আপোনাৰ পুলিখিনি ৰোৱাৰ পৰা লাষ্টলৈকে একদম অন্তিম নিশালৈকে 3বাৰ সাৰ দিব লাগে। 3বাৰ লাগে না? 3বাৰৰ ভিতৰত হৈ যায় আপোনাৰ। আৰু উপাৰ্জনৰ কথা ক'বলৈ গ'লে তেতিয়াহ'লে আপোনাৰ 1 বিঘাত 30ৰ পৰা 40ৰ ভিতৰত আপোনাৰ খৰচ হয়। 30 বা 40 হাজাৰ টকা খৰচ হয়। 200-250 পুলিত আপোনাৰ 30ৰ পৰা 40 হাজাৰ টকা খৰচ হয়। আৰু আপোনাৰ যেতিয়া হ'ব 1 বছৰৰ ভিতৰত উপাৰ্জনটো আপোনাৰ মিনিমাম 80ৰ পৰা 1 লাখৰ ভিতৰত আহিব পাৰে। বছৰে বিঘা প্ৰতি উপাৰ্জন হ'ব? বিঘা প্ৰতি উপাৰ্জন। আপুনি যদি 1 বিঘা কৰিলে তেতিয়াহ'লে 1 বিঘাত আপোনাৰ 30 বা 40 হাজাৰ টকা খৰচ গ'ল। তাৰপিছত 30-40 হাজাৰ টকা খৰচ গ'লে আপুনি 1 লাখ টকা বা 80 হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব বিঘাই প্ৰতি। 5 বিঘা লগালে আপোনাৰ বেছি হৈ যাব। নেউন্দা, এইবাৰ কিমান বিঘামান খেতি কৰিছে? এইবাৰ বেছি কৰা নাই, মই 10-12 বিঘামান খেতি কৰিছোঁ। তাৰোপৰি সেইখিনি আৰু বেছি ভাবিব লগা নাই, বেছি এনেই হেৰি কৰিব লগা নাই। এনেই ৰুই থ'লে হ'ল। তাৰপৰা সাৰখিনি আপুনি নিয়মিত হিচাপে লগালে হ'ল। ঔষধ পাতি দিব লাগিব ওপৰত, সেইখিনি আপুনি কৰিলেই হ'ল। ঔষধটো ইমান হেৰি নাই না? আপোনাৰ পোক ধৰা ঔষধ দিব লাগিব। ইয়াত থোকত এইবিলাকত দেখুৱাব লাগিব। এইবিলাকত আছে নহয়, ইয়াত লগাব লাগিব। মানুহ লাগি থাকে বাগানত কেতিয়াবা কাম কৰা। জংঘল হ'ব দিব নালাগে? জংঘল হ'ব। ফাৰ্ষ্টতে 4 চাইড বেৰ দি ল'ব লাগিব। তাৰপিছত আপুনি চাফা কৰিব লাগিব এইবিলাক জংঘল হ'ব দিব নালাগিব। আৰু বেছি তাৰমানে পানী থাকিব নালাগিব। জীপাল হৈ থাকিলে আপোনাৰ ফলটো ভাল দিয়ে মানে। আৰু এক আশীত আপোনাৰ 8 আখি 9 আখি এনেকৈ ওলায় 100 কল। 100 না? এনেকুৱা। তো 3বাৰ সাৰ দিয়াৰ পিছত যেনিবা 8 আখি 9 আখি কল ওলাই যদি নিয়মিতভাৱে দিয়া যায়। কিন্তু মই কৰা হিচাপে মই ভাল ফলে পাইছোঁ, ভাল ফলাফলে পাইছোঁ। সেইকাৰণে আপুনি যদি আপোনালোকেও যদি কৰিব বিচাৰে তেতিয়াহ'লে যদি এনেই মাটিখিনি আছে, আপোনাৰ যদি মাটি এনেই পৰি আছে আৰু ঘৰত ক'ৰবাত বাৰীত এনেই মাটি পৰি আছে, তেতিয়াহ'লে আপুনিও এই কলৰ খেতিটো লগাব পাৰে। লাভৱান হ'ব আপুনিও লাভৱান হ'ব যদি আপুনি মই কোৱা হিচাপে যদি আপুনি আজি এইখিনিয়ে ক'ব লগা আছিল। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক। বাই বাই।